নমস্কাৰ, মই জিনা নাথবাৰীকে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JNB কেনভাছলৈ। আপোনালোক হয়তো সকলো ভালে কুশলে আছে, ময়ো ভালে আছোঁ। এফালে যাব ওলাইছিলোঁ, অলপ আগতীয়াকৈ ওলালোঁ, সেয়ে ভাবিলোঁ ভিডিঅ' এটাকে আপোনালোকলৈ আগবঢ়াওঁ। আহকচোন আজি চাওঁ আমাৰ ঘৰৰ সন্মুখ ভাগটো। আমাৰ সৰু বাৰাণ্ডাখনৰ গ্ৰিলত থোৱা টাবখিনিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যে সৰু সৰু টাবখিনি দেখিছে, এইখিনি আমি নিজেই বনোৱা আৰু এনেদৰে ফুলবোৰ সংগ্ৰহ কৰি সজাইছোঁ। দুৱাৰ মুখত এইখিনি টাব এনেদৰে সজাই ৰাখিছোঁ। ফুলবোৰ সৰু সৰু হৈ আছে। এয়া নিজ হাতেৰে বনোৱা টাবত ফুল চায়ে ভাল লাগে, মনটো কিবা শান্তি শান্তি লাগি যায়। এইফালে এই টাবখিনিত কিছুমান ফুলৰ পুলি পচাই ৰাখিছোঁ আৰু এয়া সন্মুখৰ ফুলবোৰ মাটিত দিয়া। ইমান ভাল ফুল নাই, তাতে এতিয়া অলপ জংঘলো হৈছে, ফুলখিনি বেছি ঘনো হৈছে। বতৰ ভাল হ'লে সেইখিনি অলপ পাতলকৈ চাফা কৰি দিব লাগিব। এয়াই হৈছে আমাৰ ঘৰৰ সন্মুখ ভাগ। এতিয়া আহিছোঁ আমাৰ কীৰ্তন ঘৰ ভাগৰ সন্মুখত থোৱা ফুলখিনি দেখাবলৈ। এনেধৰণে অলপ ফুল সজাই ৰাখিছোঁ আমাৰ কীৰ্তন ঘৰৰ দুৱাৰমুখত। ঘৰৰ সন্মুখৰ এফালে এয়া আমাৰ আপেল বগৰীৰ পুলিবোৰ। এয়া অলপ দিনৰ আগত, প্ৰায় এমাহৰ আগত একেবাৰে টকলা কৰি কাটি দিয়া হৈছিলে, কলম দিয়া হৈছিলে পুলিবোৰ। এতিয়া আকৌ এয়া সুন্দৰকৈ পাতবোৰ ওলাই আহিছে, ঠাল ঠেঙুলি বাঢ়িছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে